Hello children, আজি মই তোমালোকৰ lesson number 8 let's celebrate এই পাঠটোত থকা পেজ number 110 উলিয়াই লৈছোঁ তোমালোকে কিতাপখন মেলি লোৱা আৰু মই পঢ়ি যাম তোমালোকে চাই যাবা let's start these are some of the performers ইয়াত তলত কিছুমান পাৰফৰ্মাৰ্ছে কি কাম কৰিছে ইয়াত মই কৈ যাম তোমালোকে চাই যাবা তেওঁলোকে কি প্ৰদৰ্শন কৰিছে এজনী ছোৱালী আৰু আনজনী ছোৱালী এওঁ কৈছে যে আই এম ধনমায়া মই ধনমায়া আই এম গোয়িং টু সিং এ সং মই এটা গান গাবলৈ লৈছোঁ এতিয়া তোমালোকে এবাৰ ট্ৰাই কৰাচোন I am Dhanmaya. I am going to sing a song. নেক্সট এওঁ কৈছে আই এম অঞ্জলি মই অঞ্জলি আই এম গোয়িং টু ৰিচাইট এ পয়েম মই এটা কবিতা আবৃত্তি কৰিম ৰিপিট এগেইন I am Anjali. I am going to recite a poem. এইখিনি তিনিজন আছে ছাত্ৰ ছাত্ৰী দেখিছা তেওঁলোকেনো কি কৈছে চোৱাচোন আই এম অঞ্জন এওঁ কৈছে কি কৈছে মই অঞ্জন হি ইজ নিখিল তেওঁ নিখিল চি ইজ নাগমা এওঁ হৈছে নাগমা উই উইল ছিং এ জ্যোতি সংগীত এতিয়া আমি একেলগে জ্যোতি সংগীত গাম এতিয়া আকৌ এবাৰ পঢ়াচোন I am Anjan. He is Nikhil. She is Nagma. We will Sing a Juti song.